হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মই উজ্জ্বল, স্বাগতম আপোনালোকক মোৰ ইউটিউব চেনেল মাই ব্লগ উজ্জ্বললৈ। আজি আমি আবুধাবিৰ সোণৰ বজাৰখনলৈ যাম। আবুধাবি মদিনাত আছে এই সোণৰ বজাৰখন। এই সোণৰ বজাৰখনৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও মোৰ লগত উপভোগ কৰক। আহক বলক আমি ভিডিঅ'টো উপভোগ কৰোঁ। আমি দেখোন হাউতকৈ আহি আবুধাবি বজাৰখনেই পালোহি, সোণৰ বজাৰখন। কি আমি আবুধাবিৰ আনন্দ নল'ম নি? আমি ৰাস্তা পদূলি ইমান ধুনীয়া চিটিখন। ব'লক পোনপ্ৰথমে আমি আবুধাবি চিটিখনৰ মনোৰঞ্জন উপভোগ কৰোঁ, তাৰপিছত সোণৰ বজাৰলৈ আহিম। কি কয়? ব'লক তেতিয়াহ'লে আমি প্ৰথমে এতিয়া আনন্দ উপভোগ কৰোঁ। আবুধাবিৰ মদিনা জায়েদত থকা সোণৰ বজাৰখন আহি আমি পাই গ'লোঁ। ব'লক আমি সোণৰ বজাৰখনৰ ভিতৰলৈ সোমাই যাওঁ আৰু মনোৰঞ্জন লওঁ। এই বজাৰখন ডুবাই বজাৰখনতকৈ অলপ সৰু আৰু ইয়াত আপোনাৰ সকলো ৰেডিমেড বনোৱা বস্তু থাকে। আপুনি ইয়াত নানা ধৰণৰ ডিজাইনত থকা সোণৰ বস্তু কিনিবলৈ পাব আৰু এই সোণ খাঁটি সোণ। ইয়াত কোনো ডুপ্লিকেট বা ইয়াত কোনো মিক্স নাথাকে। এই বৰ্ডখনত সোণৰ দামবোৰ নিৰ্ধাৰণ কৰা ৰাখে আৰু এই বৰ্ডখনত সদায় দিনটোৰ দামবোৰ ওলাই থাকে। বন্ধুসকল, এইটো এটা সোণৰ বিস্কুট আৰু এটা সোণৰ পইচা। সোণৰ বিস্কুটটোত 20 গ্ৰাম আছে আৰু সোণৰ পইচাটোত 8 গ্ৰাম আছে। থাকিলে শুন তুমিও থাকিবা, থাপনাত এগছি চাকি উশাহ যেতিয়ালৈ আছে তুমি তেতিয়ালৈ আছা, লগৰী তুমি এইটো তোমাকে বাচিম, যতনাই হাচিম, কপালতে চুমা তোৱাকি তোমাক সাজিম কাচিম, বুজি পাবা খুলি খুজি খুজি মৰম
বাহিৰ সৰু